ছাত্ৰ-ছাত্ৰীসকলক আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6-ৰ পলিউশ্যন নামৰ যিটো 6 নম্বৰ লেচন, সেই লেচনটোৰ অসমীয়া ভাঙনি। আৰু গতিকে মই তোমালোকৰ লগত আজি সেই বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু বুজি নাপালে তোমালোকে ধুনীয়াকৈ মোক কমেণ্ট বক্সত জনাই দিবা। তাৰপিছত এইফালে তোমালোক প্ৰথমতে কি দিছে যে এখন পিকচাৰ দিছে, হয়নে নহয়? পিকচাৰখনত তাৰমানে তোমালোকে নিশ্চয় এটা ইমাজিন কৰিব পাৰিছা যে কি ইয়াতে যিটো ইয়াৰ চাৰিওফালৰ পৰিৱেশ, সেই পৰিৱেশটো এটা কি সুস্থ পৰিৱেশ নহয়, হয়নে নহয়? সুস্থ পৰিৱেশ কেতিয়া হ'ব? যেতিয়া আমাৰ লেতেৰা আৱৰ্জনা নাথাকিব বা কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা নাথাকিব, তেতিয়া কি হয়? সুস্থ পৰিৱেশ থাকে। ইয়াৰে আমাৰ যিটো পাঠটোৰ নামকৰণ কৰিছে কি বুলি? পলিউশ্যন। পলিউশ্যনটো আমাৰ কি হয়? একচুৱেলি প্ৰদূষণ। পলিউশ্যন মানে হ'ল আমাৰ প্ৰদূষণ। গতিকে এতিয়া আমি পাঠটোত কি দিছে আমি সেইটো চাওঁ। তোমালোকে ইয়াতে এইবাৰ কি দিছে তলত? কেন উই লিভ উইথাউট এয়াৰ? তোমালোকে বায়ু অবিহনে জীয়াই থাকিব পাৰিবানে? ন' উই কেন নট। নিশ্চয় আমি নোৱাৰোঁ, হয়নে নহয়? বায়ু অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে কি কৈছে ইয়াতে? উই কেন নট, আমি নোৱাৰোঁ। উই নিড এয়াৰ টু ব্ৰেথ। আৰু আমাক কি উশাহত আমাক কি প্ৰয়োজন হয়? বায়ুৰ প্ৰয়োজন হয়, মানে বায়ুত থকা উপাদানৰ প্ৰয়োজন হয়। বায়ুত কি উপাদান থাকে? আমি যিটো উশাহত লওঁ অক্সিজেন থাকে। গতিকে আমি অক্সিজেনটো গ্ৰহণ কৰোঁ। সেই অক্সিজেনটো ক'ত থাকে? আমাৰ বায়ুত থাকে। গতিকে আমাক নিশ্চয় কি বায়ুৰ প্ৰয়োজন। গতিকে তাৰ ইয়াত কি কৈছে? আমাক বায়ুৰ কিহৰ বাবে প্ৰয়োজন বুলি কৈছে? প্ৰথম লাইনটোত প্ৰয়োজনৰ কথা আমাক উশাহ লোৱাত আমাক বায়ুৰ প্ৰয়োজন হয়। গতিকে আমি বায়ু অবিহনে কি জীয়াই থাকিব নোৱাৰোঁ, বা আমাক বায়ু অত্যন্ত দৰকাৰী। তাৰপিছত এণ্ড দ্য এয়াৰ উই ব্ৰেথ মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ। আৰু যিটো আমি উশাহত লওঁ, যিটো বায়ু আমি উশাহত লওঁ, সেইটো কি হ'ব লাগে? সদায় পৰিষ্কাৰ হ'ব লাগে আৰু ফ্ৰেছ হ'ব লাগে, সতেজ হ'ব লাগে। দ্য এয়াৰ মিক্স উইথ ডাষ্ট এণ্ড কি স্মক ইজ পলিউটেড এয়াৰ। আৰু বায়ুত যেতিয়া ডাষ্ট ধূলি অৰ্থাৎ ধূলি আৰু ধোঁৱা মিহলি হয়, তেতিয়া বায়ুটো কি হয়? আমাৰ প্ৰদূষিত হয়। তেতিয়া বায়ু আমাৰ কি হয়? প্ৰদূষিত হয়। চ' এতিয়া তাৰপিছত কি দিছে? হুৱেন পলিউটেড এয়াৰ গজ ইনটু আৱাৰ লাঞ্চ। আৰু তেতিয়া আমাৰ যিটো বায়ু প্ৰদূষিত হ'ল, বায়ু প্ৰদূষিত হোৱাৰ ফলত আমি যেতিয়া উশাহ ল'ম, বেয়া বায়ু যেতিয়া আমাৰ ভিতৰলৈ যাব, তেতিয়া আমাৰ হাওঁফাওত, লাংছ বুলি কৈছে না, হাওঁফাওত কি হয়? ক্ষতি কৰে, আঘাতপ্ৰাপ্ত কৰে হাওঁফাওত। চ' উই কেন ফিল ইট। আৰু তাৰপিছত আমি এইটো কি কৰোঁ? অনুভৱ কৰিব পাৰোঁ। তাৰপিছত ইফালে দিছে কি? হুৱেন ইউ ভিজিট এন ইণ্ডাষ্ট্ৰি এৰিয়া। তোমালোকে তাৰমানে কেতিয়াবা কল কাৰখানাৰ ফালে ঘূৰিছা নেকি? সেনেকৈ সুধিছে। কল কাৰখানাত গৈ পাইছা নেকি? কল কাৰখানা মিনছ ইণ্ডাষ্ট্ৰি বুলি ক'লে তোমালোকে ভালদৰে বুজি পোৱা। ইণ্ডাষ্ট্ৰিয়েল বুলি কৈছে ইয়াতে। কল কাৰখানাৰ যিটো এৰিয়া, তাতে গৈ পাইছা নেকি? তোমালোকে হয়তো গৈ নাপাব পাৰে কিছুমানে, কিন্তু বেছিভাগে হয়তো গৈ পাইছা। আৰু মইতো সদায় গৈ থাকোঁ বুলিয়ে ক'ব পাৰি, কাৰণ আমাৰ ওচৰতে, আৰু মই যাব লগা হ'লে তাৰ মাজেৰে যাব লাগে। গতিকে মই তাৰে পৰিৱেশটো অত্যন্ত ভালদৰে জানো, আৰু যদি কোনোবাই মোৰ দৰে গৈছে তেতিয়াহ'লে তেওঁলোকক ধুনীয়াকৈ জানিব। তাৰপিছত ইফালে দেখি কি? হোৱাট ডু ইউ চি? আৰু তাতে তোমালোকে কি দেখিছা সুধিছে। কি দেখিছা তোমালোকে? উই চি স্মক কামিং আউট অফ চিমনিজ। আৰু তাৰপিছত কি হৈছে? তাৰ পৰা কি ওলাইছে বুলি কৈছে? তাৰ পৰা তাৰ যিটো চিমনি থাকে, মানে অৰ্থাৎ পাইপ এডাল থাকে নহয়, তোমালোকে ডাঙৰ পাইপ এডাল দেখিবা, যিহেৰে কি ওলাই থাকে? ধোঁৱা ওলাই থাকে। সেইটোৰ বিষয়ে কৈছে এতিয়া তোমালোকক। কি কৈছে? এডাল পাইপেৰে তোমালোকে ধোঁৱা ওলাই থকা দেখা পাবা। দ্য এয়াৰ বিকামছ থিক উইথ ক্লাউডছ অফ স্মক। আৰু যেতিয়া তাৰমানে স্মকটোৰ ঘনত্বটো বাঢ়ি যায়, অৰ্থাৎ স্মক মানে হ'ল আমাৰ যিটো ধোঁৱা, সেই ধোঁৱাটো যেতিয়া আমাৰ কি হয়? গধুৰ হয়। ধোঁৱাটো যেতিয়া গধুৰ হয়, তাৰপিছত ইয়াতে কি দিছে? ফাৰ্মছ অফ কাৰ্ছ, বাছেছ এণ্ড ট্ৰাকছ অলছ' ফিল দ্য এয়াৰ। আৰু কিহৰ পৰা ওলাই বুলি কৈছে? গাড়ীৰ, বাছৰ, ট্ৰাকছৰ পৰা তাৰমানে কি ওলায়? সেইবিলাক সেনেধৰণৰ ধোঁৱা নিৰ্গত হয় বা ওলায়। কেনেধৰণৰ? যিবিলাকে কি কৰে? আমাৰ বায়ু প্ৰদূষিত কৰে, তেনেধৰণৰ ধোঁৱা নিৰ্গত হয় বুলি কৈছে। তাৰপিছত আমাক কি দিছে ইয়াতে? তাৰপিছত এইফালে তুমি কি দিছে? যে ইয়ৰ ইয়াৰ্ছ আৰ অলছ' ফিল্ড উইথ দ্য নইজেছ অফ ফেক্টৰিজ এণ্ড ট্ৰেইনছ। ফেক্টৰিজ এণ্ড কি বুলি কৈছে? ট্ৰেইনছ। তোমালোকে কি শুনা? নিশ্চয় তোমালোকে দেখিছা। কি দেখিছা? যে বা শুনিছা
এই ফেক্টৰিজৰ শব্দবিলাক অৰ্থাৎ উদ্যোগৰ শব্দবিলাক আৰু ৰেলৰ শব্দবিলাক দ্য স্মক অফ ফেক্টৰিজ এণ্ড দ্য ফাৰ্মছ অফ অট'মোবাইলছ মেক দ্য এয়াৰ ডাৰ্টি আৰু সেইবিলাকৰ পৰা অৰ্থাৎ ফেক্টৰীৰ পৰা ওলোৱা ধোঁৱাবিলাকৰ পৰা আৰু অট'মোবাইলছ অৰ্থাৎ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাবিলাকৰ পৰা কি হয় আমাৰ বায়ু প্ৰদূষিত হয় যিটো আমাৰ পৰিষ্কাৰ বায়ু সেইটো কি হৈ যায় প্ৰদূষিত হৈ যায় দিছ ইজ হাউ আৱাৰ বিকামছ পলিউটেড আৰু এইবোৰ কাৰণতে আৰু এনেকৈ এনেধৰণৰ ক'ব পাৰোঁ যে এইবোৰ কাৰণতে কি হয় বায়ুবিলাক আমাৰ প্ৰদূষিত হয় আমাৰ সেই পৰিষ্কাৰ বায়ুবিলাক প্ৰদূষিত হয় নিশ্চয় তোমালোকে গম পালা আজিকালি গাড়ী মটৰ নেদেখা মানুহ নাই প্ৰত্যেকৰে ঘৰে ঘৰে আছে গতিকে সেইবিলাকৰ পৰা আমি বায়ু প্ৰদূষিত কৰি আছোঁ তোমালোকে নিশ্চয় ভবা নাছিলা কিন্তু এতিয়াৰ পৰা ভাবিবা যে আমিও কি কৰি আছোঁ নিজে তাৰমানে বায়ু প্ৰদূষিত কৰিছোঁ যিটো বায়ু আমি গ্ৰহণ কৰি আছোঁ সেইটো বায়ু আমিহে কি কৰি আছোঁ প্ৰদূষিত কৰি আছোঁ নিশ্চয় আমি ইয়াৰ প্ৰতি কি কৰিব লাগে বায়ুটো কেনেধৰণৰ আমাৰ পৰিষ্কাৰ হৈ থাকিব পাৰে তাৰ বিষয়ে আমি গুৰুত্ব লোৱাটো অত্যন্ত দৰকাৰ গতিকে তলত নিশ্চয় দিছে আমি সেইখিনি এবাৰ পঢ়োঁ এইবাৰ তোমালোকক কি দিছে ইয়াতে Air is polluted all the time by smoke and foul smell. ধোঁৱা আৰু দুৰ্গন্ধৰ দ্বাৰা বায়ু সকলো সময়তে কি হয় প্ৰদূষিত হয় বুলি কৈছে এয়াৰ মানে হ'ল ধোঁৱা পলিউটেড মানে হ'ল প্ৰদূষিত বুলি ক'লোৱে স্মক মানে আমাৰ ধোঁৱা আৰু এয়াৰ মানে হ'ল বায়ু আমাৰ বায়ুটো কি হয় সকলো সময়তে কিহেৰে প্ৰদূষিত হৈ থাকে ধোঁৱা আৰু দুৰ্গন্ধৰে প্ৰদূষিত হৈ থাকে ফাউল স্মেল মানে দুৰ্গন্ধ মানে কি হৈ থাকে আমাৰ প্ৰদূষিত হৈ থাকে কেন উই সাৰ্ভাইভ ইন সাচ এন এনভাইৰনমেণ্ট আমি এনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব পাৰোঁনে সুধিছে তোমালোক আমি এনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব পাৰোঁনে নো উই কেন নট নাই আমি নোৱাৰোঁ নিশ্চয় আমি নোৱাৰোঁ এনেকুৱা এটা পৰিৱেশত থাকিব নোৱাৰোঁ কাৰণ আমি যিটো বস্তু আমি গ্ৰহণ কৰিছোঁ সেইটো আমাৰ ফ্ৰেছ হোৱাৰ অত্যন্ত দৰকাৰ বুলি আমাক প্ৰথমতে কৈছে গতিকে ফ্ৰেছ নহ'লে আমি কেনেকৈ তাৰমানে সেইখিনি আমি গ্ৰহণ কৰি ল'ম আমি এনেকুৱা এটা জীৱন কটাব নোৱাৰোঁ বা আমি এনেদৰে আমাৰ পৰিৱেশটোত জীয়াই থাকিব নোৱাৰোঁ তাৰপিছত হোৱাট কেন উই ডু দেন তেতিয়াহ'লে আমি কি কৰা উচিত সুধিছে তেতিয়াহ'লে আমি কি কৰা উচিত বা কি কৰিব পাৰোঁ আমি উই কেন টেক গুড কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট এণ্ড প্ৰটেক্টেড ইন ফৰ বিং স্পইল্ড এতিয়া তোমালোক কি কৈছে যে আমি আমাৰ পৰিৱেশটোৰ যত্ন ল'ব পাৰোঁ কেয়াৰ বুলি কৈছে কেয়াৰ মানে যত্ন লোৱা উই কেন টেক গুড আমি ল'ব পাৰোঁ কি ল'ব পাৰোঁ গুড কেয়াৰ এটা ভাল কি যত্ন এটা ভাল যত্ন ল'ব পাৰোঁ অফ আৱাৰ এনভাইৰনমেণ্ট আৰু আমাৰ পৰিৱেশটোৰ কাৰণ আমাৰ পৰিৱেশটোৰ এটা আমি কি মানে যত্ন ল'ব পাৰোঁ তাৰপিছত কৈছে কি এণ্ড প্ৰটেক্টেড ইন ফ্ৰম বিং স্পইল্ড আৰু আমি কি কৰিব পাৰোঁ তেতিয়া আমাৰ পৰিৱেশটোৰ বায়ু বা আমাৰ পৰিৱেশটো কি হৈ থকাত আমি সুৰক্ষিত হৈ থকাত আমি ৰক্ষা কৰিব পাৰোঁ হয়নে নহয় আমি কি বায়ু আমাৰ চাৰিওফালৰ বায়ুটো নষ্ট হৈ যোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ প্ৰটেক্টেড ইন ফ্ৰম বিং স্পইল্ড তাৰপিছত তোমালোকক কি দিছে সেইটো আমি চাওঁ দিছে কি বা one of the ways of protecting in environment is to make people aware of the dangers of destroying the world around us আমি কি কৰিব পাৰোঁ যে আমাৰ একমাত্ৰ এটা উপায় আছে আমাৰ এটা উপায় আছে যে আমাৰ পৰিৱেশটো কেনেদৰে আমি সুৰক্ষিত কৰিব ৰাখিব পাৰোঁ ওৱান অফ দ্য ৱেজ অফ প্ৰটেক্টিং মানে আমাৰ পৰিৱেশটোৰ কাৰণে এটা কি আছে সুৰক্ষা আমি পৰিৱেশটো কেনেদৰে সুৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে কি আছে আমাৰ উপায় হ'ল বুলি কৈছে উপায় কি হ'ল যে আমাৰ চৌপাশৰ যিটো পৰিৱেশ আমাৰ চৌপাশৰ যিটো পৰিৱেশ সেইটো যে ধ্বংস হৈ গৈছে দিনক দিনে ডেঞ্জাৰাছ সেইটো বিপদ আহি গৈছে ধ্বংসৰ ফলত সেইবিলাকৰ বিষয়ে আমি কি কৰিব লাগিব পিপল এৱাৰ অফ ডেঞ্জাৰাছ সেই বিপদটোৰ বিষয়ে আমি কাক ক'ব লাগিব মানুহবিলাকক সজাগ কৰি তুলিব লাগিব ডেষ্ট্ৰয়িং দ্য ৱৰ্ল্ড এৰাউণ্ড আছ সেই বিষয়টোক লৈ মানুহবিলাকক কি কৰিব লাগিব আমি সজাগ কৰি তুলিব লাগিব যাতে মানুহবিলাকে বুজি পায় যে আমি কি কৰি আছোঁ আমিয়ে নিজে বায়ুটো প্ৰদূষিত কৰি আছোঁ যিটো বায়ু আমি গ্ৰহণ কৰি আছোঁ তো তাৰে পিছত কি দিছে সেইটো চাওঁ যে কি গ্ৰীণ প্লেণ্টছ enrich the air with oxygen সেউজীয়া উদ্ভিদে আমাক কি কৰি আছে অক্সিজেনৰ যোগান ধৰে হয়নে নহয় যোগান ধৰি আছে সেউজীয়া উদ্ভিদে আমাক কি কৰে
অক্সিজেনে সেউজীয়া উদ্ভিদে আমাক কি কৰে অক্সিজেনৰ যোগান ধৰে হয় নে নহয় সিহঁতে কি কৰে নিজে অক্সিজেনটো গ্ৰহণ কৰে আৰু কৰি পেলাই আমাক কি সিহঁতে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে সিহঁতে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি আমাক অক্সিজেন দিয়ে আৰু সেই অক্সিজেন গ্ৰহণ কৰি আমি কি কৰি আছোঁ আমি জীয়াই আছোঁ হয় নহয় আমি কি কৰি আছোঁ জীয়াই আছোঁ গতিকে নিশ্চয় আমি কি কৰিব লাগে আমাৰ পৰিৱেশটো ভালদৰে ৰাখিব লাগে হয় নে নহয় পিছত ইফালে কি দিছে দে ইউজ অফ দ্য কাৰ্বন কাৰ্বন ডাইঅক্সাইড এণ্ড আদাৰ হাৰ্মফুল গেছ আৰু কি কৰি আছে উদ্ভিদে আমাৰ পৰা এই যিবিলাক ক্ষতিকাৰক দ্ৰব্য সেইবিলাক নিজে কি কৰি আছে গ্ৰহণ কৰি পেলাই আমাক কি অক্সিজেন দি আছে অৰ্থাৎ আমাক প্ৰাণবায়ু দি আছে ইন দিছ ৱে প্লান্টছ প্ৰটেক্টেড আছ ফৰ এ নাম্বাৰ অফ ডিজিজ আৰু আমাক উদ্ভিদে কি কৰে বিভিন্ন বেমাৰৰ পৰাও ৰক্ষা কৰি ৰাখে চ' উই মাষ্ট ৱাৰ্ণ পিপুল অফ দ্য ডেঞ্জাৰাছ অফ কাটিং ট্ৰিজ গতিকে আমি মানুহবিলাকে যে গছ কাটি আছে সেই গছ কটাৰ বিষয়টো আমি মানুহবিলাকক কি কৰি দিব লাগে আমি সতৰ্ক কৰি দিব লাগে যাতে সিহঁতে কি গছ নাকাটে উই শুড প্লান্ট মোৰ ট্ৰিজ আৰু আমি কি কৰিব লাগে আমি বেছিকৈ অৰ্থাৎ আমি অধিক গছপুলি ৰোপণ কৰিব লাগে হয় নে নহয় তেনেধৰণৰ কৈছে উই শুড প্লান্ট মোৰ ট্ৰিজ আৰু আমি বেছি গছপুলি ৰোপণ কৰিব লাগে তাৰপিছত ইফালে তোমালোক কি দিছে যে দেয়াৰ আৰ মেনি আদাৰ্ছ ৱেজ ইন উইচ উই কেন কিপ দ্য এয়াৰ ক্লিন আৰু তাৰমানে কি আছে আমাৰ বতাহক পৰিষ্কাৰ কৰি ৰাখিবলৈ আন বহুতো আমাৰ কি আছে উপায় আছে বুলি কৈছে মেনি আদাৰ্ছ অফ ৱেজ উইচ উই কেন কিপ দ্য এয়াৰ ক্লিন মানে পৰিষ্কাৰ কৰি ৰখা কি আছে উপায় আছে তাৰপিছত কাৰ্ছ এণ্ড বাছেছ should be clean regularly to reduce the release of harmful gas যিবিলাক ক্ষতিকাৰক গেছ ওলায় কাৰৰ পৰা সেই গেছবিলাক যি নিৰ্গত হয় সেই নিৰ্গতৰ পৰিমাণটো আমি কি কৰিব লাগিব কমাব লাগিব কমালে কি হ'ব আমাৰ বায়ুটো কম পৰিমাণে কি হ'ব প্ৰদূষিত হ'ব অলপ হ'লেও কমিব তাৰমানে নিয়মীয়াকৈ আমি কি কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব আমি কি কৰিব লাগিব নিয়মীয়াকৈ আমি সেইবিলাক পৰিষ্কাৰ কৰি ৰাখিব লাগিব যাতে কি হয় সেই ক্ষতিকাৰক গেছবোৰ নিৰ্গম কম হয় তাৰপিছত ইফালে যি কি ফেক্টৰীজ মাষ্ট এডপ্ট মেচুৱেৰেজ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট বুলি কৈছে মানে পৰিৱেশ সুৰক্ষাৰ বাবে যিবিলাক কল কাৰখানাসমূহ সেইবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে কল কাৰখানাসমূহে যিবিলাক গ্ৰহণ কৰিব লাগে আমাৰ পৰিৱেশটো সুৰক্ষা কৰি ৰাখিবলৈ সেইবিলাক সিহঁতে মানি চলাটো অত্যন্ত জৰুৰী তাৰপিছত ইফালে তোমালোক কি উই মাষ্ট অলছ' টেক ষ্টেপ টু কিপ দ্য ৱাটাৰ ক্লিন ঠিক একেদৰে আমি কি কৰিব লাগে পানীও আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে ৱাটাৰ ক্লিন অৰ্থাৎ পানী পৰিষ্কাৰ কৰি ৰাখিব লাগে লাইক এয়াৰ ঠিক যেনেদৰে আমি কি কৰিছিলোঁ বায়ু যেনেদৰে পৰিষ্কাৰ কৰি ৰাখিছিলোঁ ঠিক তেনেদৰে আমি ৰাখিব লাগে বায়ু যেনেদৰে আমাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠিক তেনেদৰে আমি পানীও পৰিষ্কাৰ কৰি ৰাখিব লাগে ৱাটাৰ ইজ ভেৰি ভেলুৱেবল ফৰ আছ আৰু পানী আমাৰ বাবে অত্যন্ত কি আৱশ্যকীয় অৰ্থাৎ মূল্যৱান হয় আমাৰ পানী উই কেন নট লিভ উইথাউট ৱাটাৰ আমি কেতিয়াও তাৰমানে আমি কি কৰিব নোৱাৰোঁ আমি জীয়াই থাকিব নোৱাৰোঁ পানীৰ অবিহনে উইথাউট ৱাটাৰ পানীৰ অবিহনে আমি কি জীয়াই থাকিব নোৱাৰোঁ উই নিড ৱাটাৰ ইন আৱাৰ ডেইলি লাইফ আৰু আমাৰ যেটো দৈনন্দিন জীৱনৰ আমাৰ কি হয় নিড হয় প্ৰয়োজন হয় কিহৰ ৱাটাৰ পানীৰ আমাৰ কি অত্যন্ত প্ৰয়োজন হয় যে পিপল কেন নট সাৰ্ভাইভ ইন এন environment where water is polluted either by natural causes or by man-made causes তাৰমানে মানুহে সেইটো পৰিৱেশত নিশ্চয় জীয়াই থাকিব নোৱাৰে কোনটো পৰিৱেশত যিটোৰ নেকি প্ৰাকৃতিক কাৰণতে হওক বা মানুহৰ কাৰণতে হওক মেনমেডে হওক বা কৃত্ৰিমভাৱে যিটো হয় বা অৰ্থাৎ মানুহৰ দ্বাৰা যিটো হয় সেই মানুহৰ দ্বাৰা প্ৰদূষিত হওক বা প্ৰাকৃতিকভাৱে প্ৰদূষিত হওক হ'লে কি হয় সেই পৰিৱেশত প্ৰদূষিত হোৱা পৰিৱেশত মানুহে জীয়াই থাকিব নোৱাৰে কি প্ৰদূষিত হোৱাৰ কথা কৈছে ইয়াতে পানী প্ৰদূষিত পানী আমি খাব পাৰিম নেকি লেতেৰা পানী আমি খাব পাৰিম নেকি নিশ্চয় নোৱাৰোঁ আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব গতিকে আমি নাখাওঁ তাৰপিছত উই মাষ্ট
have heard about the water of the Brahmaputra becoming dark and pollution in 2018 তোমালোকে সেই 2018 চনৰ ঘটনাটোৰ বিষয়ে নিশ্চয় শুনিছা কি ঘটনা যে পানীবিলাক ব্ৰহ্মপুত্ৰৰ পানীবিলাক কি হৈছে আন্ধাৰ হৈ গৈছিল পলিউশ্যনৰ দ্বাৰা অৰ্থাৎ দূষিত হৈ পেলাই কি হৈ গৈছিল এন্ধাৰ হৈ গৈছিল ইমানে দূষিত হৈছিল যে আন্ধাৰ হৈ গৈছিল তাৰপিছত scientists had analyzed the water and found some harmful matter in it আৰু সাইন্টিষ্টসকলে তাৰমানে বিজ্ঞানীসকলে কি কৰিছিল যে এইটো এনালাইজ কৰিছিল গৱেষণা কৰি দেখিছিল গৱেষণা কৰি দেখিছিল যে কি এই যিটো হৈছিল পানীবিলাক যিটো লেতেৰা হৈছিল কেনেদৰে লেতেৰা হৈছিল কিছুমান তাৰমানে তাতে পদাৰ্থ পোৱা গৈছিল এই পদাৰ্থৰ ফলত লেতেৰা হৈছিল this was the result of an earthquake at the source of the river আৰু এতিয়া কি হৈছিল যে ব্ৰহ্মপুত্ৰ পাৰত তাৰমানে কিছু ভূমিকম্পৰ ফলত আৱৰ্জনা সেই পানীবিলাক লেতেৰা হোৱা বুলি অনুমান কৰিছিল কোনে বিজ্ঞানীবিলাকে তাৰপিছত similarly the grasses that we dump into rivers pollutes the water making it unfit for all living beings other causes of water pollution are industrial wastes and wastes from commercial establishments আৰু আমাৰ পানী কৰ পৰা দূষিত হয় যিবিলাক আমি সাধাৰণতে আমাৰ যিবিলাক অলাগতিয়াল বস্তু সেইবিলাক বস্তু আমি পানীত পেলোৱাৰ ফলত আৰু যিবিলাক আমাৰ কি হয় আমাৰ যিবিলাক ঔদ্যোগিক আৱৰ্জনা সেই ঔদ্যোগিক আৱৰ্জনা কৰ পৰা হে বাণিজ্য প্ৰতিষ্ঠানৰ পৰা ওলোৱা ঔদ্যোগিক যিবিলাক আৱৰ্জনা সেই আৱৰ্জনাৰ ফলত আমাৰ কি হয় আমাৰ পানী প্ৰদূষণ হয় ইয়াতে দিছে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বুলি আমাৰ তাৰমানে সেইবিলাকৰ পৰা ওলোৱা যিবিলাক আৱৰ্জনা সেইবিলাকৰ পৰা আমাৰ কি হয় জল প্ৰদূষণ হয় অৰ্থাৎ পানী প্ৰদূষণ হয় আৰু এইবিলাকৰ পৰা কি হয় আমাৰ জীৱৰ বাবে অত্যন্ত কি হয় ক্ষতিকাৰক হয় আমাৰ জীৱৰ বাবে কি হয় অত্যন্ত ক্ষতিকাৰক হয় ইণ্ডাষ্ট্ৰিয়াছ realize waste material into the rivers and make them toxic মানে হল বিষাক্ত আৰু উদ্যোগসমূহে আৱৰ্জনা সামগ্ৰী নদীত নিৰ্গত কৰাৰ ফলত কি হয় উদ্যোগে সেইবিলাক যিবিলাক আৱৰ্জনা সেইবিলাক নদীত নিৰ্গত কৰাৰ ফলত কি হয় নদীৰ পানীবিলাক টক্সিক হৈ পৰে অৰ্থাৎ কি হৈ পৰে দূষিত হৈ পৰে বিষাক্ত হৈ পৰে তাৰপিছত তোমাৰ কি হৈছে our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animals use মানে ঠিক যেনেদৰে আমাৰ বায়ুৰ বিষয়ে পঢ়িলোঁ আৰু পানীৰ বিষয়ে পঢ়িলোঁ সব ঠিক তেনেদৰে আমাৰ মাটিও প্ৰদূষিত হ'ব পাৰে কিহৰ ফলত মাটিৰ যেতিয়া উৰ্বৰতা নোহোৱা হৈ যায় ফাৰ্টিলিটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব পাৰে মাটিও প্ৰদূষিত হ'ব পাৰে আৰু সেই মাটি প্ৰদূষিত হ'লে কি হয় আমাৰ মানুহৰ ক্ষতিসাধন হ'ব পাৰে আৰু আমাৰ জীৱ জন্তুৰো ক্ষতিসাধন হ'ব পাৰে তাৰপিছত ইউজ অফ টু মেনি পেষ্টিচাইডছ তাৰপিছত ডাম্পিং অফ নন ডেগ্ৰেডেবল হাউচহোল্ড and industrial waste which can also damage the soil তাৰ পিছত কৈছে কি আমাৰ যিবিলাক মাটি প্ৰদূষিত হোৱাৰ মেইন কাৰণ অৰ্থাৎ মুখ্য কাৰণ কি ধৰণৰ হ'ব পাৰে যে কীটনাশক দ্ৰব্য আমি মাটিত প্ৰয়োগ কৰোঁ কেতিয়া খেতি বাতি কৰাৰ সময়ত যেনে ইউৰিয়া সাৰ হওক বা বিভিন্ন ধৰণৰ সাৰ আমি প্ৰয়োগ কৰোঁ চ' সেইবিলাক প্ৰয়োগ কৰাৰ ফলত কি আমাৰ মাটিটো প্ৰদূষিত হয় মাটিৰ উৰ্বৰতা দিনক দিনে কি হৈ যায় হ্ৰাস পায় চ' মাটি তেনেধৰণে প্ৰদূষিত হয় আৰু কিছুমান আমাৰ ঘৰুৱা আৱৰ্জনাৰ ফলতো আমাৰ মাটি প্ৰদূষিত হয় আৰু ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা যিবিলাক লেতেৰা আৱৰ্জনা সেইবিলাক মাটিত পেলাই দিয়াৰ পিছত বহুদিন থাকে তেতিয়া মানে কি হয় মাটিখিনি যিখিনি মাটিত পেলাই দিয়া হয় সেইখিনি মাটি কি হৈ যায় নষ্ট হৈ যায় চ' এনেদৰে মাটি কি হয় প্ৰদূষিত হয় চ' অনলি দেন উইল দ্য ৱৰ্ল্ড বি এ safer place living so people should be aware of the danger posed by pollution to the survival of life on earth একমাত্ৰ মানুহে তাৰমানে এই কথাটোৰ বিষয়ে কি হ'ব পাৰে চাফাৰ হ'ব পাৰে অৱগত হ'ব পাৰে যে কি আমি কেনেধৰণে পৃথিৱীখনত আছো বসবাস কৰি সেইটোৰ বিষয়ে আমি কি হ'ব লাগে জ্ঞাত হ'ব লাগে অৰ্থাৎ আমি জানিব লাগে যে আমি
পানী ব্যৱহাৰ কৰি হওক, আমি বায়ু ব্যৱহাৰ কৰি হওক, আমি মাটিৰ জৰিয়তে আমি কি কৰিছোঁ, বসবাস কৰিছোঁ। চ' আমাক এইকেইটা বস্তু অত্যন্ত প্ৰয়োজন, আৰু আমি এইকেইটা বস্তু কি কৰিব লাগে, অত্যন্ত মানে সাৱধানে ৰাখিব লাগে বা ব্যৱহাৰ কৰিব লাগে। সেইটোৰ বিষয়ে মানুহে অৱগত হোৱাটো অত্যন্ত কি জৰুৰী। চ' আমি তেতিয়াহ'লে আমি কি কৰিব লাগে, যে টুগেডাৰ আমি একেলগে উই মাষ্ট ডু অল উই কেন টু ছেভ আৱাৰ প্লেনেটছ। চ' আমি একেলগে সকলোৱে কি কৰিব লাগে, আমাৰ যিটো প্লেনেটছ গ্ৰহ, অৰ্থাৎ আমাৰ পৃথিৱী, আমাৰ গ্ৰহটো কি পৃথিৱী, সেইটোক আমি কি কৰিব লাগে, একেলগে সকলোৱে কিমান ভাল কৰি আমি ৰাখিব পাৰোঁ, প্ৰদূষিত নোহোৱাকৈ আমি ৰাখিব পাৰোঁ, সেইটোৰ সদায় চেষ্টা কৰিব লাগে। আৰু তেতিয়াহে আমি কি কৰিব পাৰিম, এটা শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰিম। অৰ্থাৎ পলিউশ্যনটো হ'ল আমাৰ কি প্ৰদূষণ আমি সঘনাই আমি প্ৰত্যেক দিনে আমি আমাৰ ব্যৱহাৰিক জীৱনত আমি দেখাই পাই থাকোঁ, আমি কৰিয়ে থাকোঁ। গতিকে আজি তোমালোকে জানিলা, নিশ্চয় তোমালোকে কোনোবাই পলিউশ্যন কৰিলে ক'বা, আৰু তোমালোকে পলিউশ্যন নকৰিবা বুলি মই আশা ৰাখিলোঁ তোমালোকৰ ওপৰত। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে পলিউশ্যনৰ বিষয়ে জানি তোমালোকৰ, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও এইটোৰ বিষয়ে অৱগত হয় অত্যন্ত। গতিকে এইখিনিতে আজি পাঠটো সমাপ্ত কৰিছোঁ, আৰু ইয়াৰ পিছত ইয়াৰ কুৱেশ্যন এনচাৰখিনি মই তোমালোকক দি দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ।